এখন আজব চৰকাৰী বিদ্যালয় 150 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষয়িত্ৰী নিজেই পঢ়ি আছে ছাত্ৰ-ছাত্ৰীয়ে পঢ়ুৱাবলৈ নাই কোনো অশৃংখল পৰিৱেশ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ ছাৰ বাইদেউ নাই হেহে নিজেই চিঞৰি পঢ়িছে গোলাঘাট জিলাৰ পূব শিক্ষা খণ্ডৰ অন্তৰ্গত গোবিন্দপুৰ বাগান প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া প্ৰায় 150 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত এগৰাকী শিক্ষয়িত্ৰী আছে দুটা কোঠাত হাউসফুল বাইদেউগৰাকীৰ এবাৰ এটা কোঠালৈ আনবাৰ আনটো কোঠালৈ যায় নিজেই যি পঢ়ে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত আৰু এজন প্ৰধান শিক্ষক আছে যদিও তেওঁ বিদ্যালয়লৈ প্ৰায় নাহে ফলত বিপদত পৰিছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰিছে অভিভাৱকসকল যাৰ বাবে চাহ বাগিচাৰ কাম এৰি বিদ্যালয়ত প্ৰৱেশ কৰি দাবী কৰিলে বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক দিবলৈ ছাত্ৰ-ছাত্ৰীয়ে ক'লে আমাক ছাৰ বাইদেউ লাগে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা চৰকাৰী বিদ্যালয়খনৰ এনে পৰিৱেশ সঁচাই দুখ লগা 150 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ কাৰ্যক্ষম এগৰাকী শিক্ষয়িত্ৰী এয়া অতি পুতৌ লগা স্বৰূপ যিটো সময়ত বাগিচাৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে তেনে সময়ত আমি দেখিছোঁ যে আমাৰ গোলাঘাট জিলাৰ গোবিন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়খনত তাত আপোনাৰ প্ৰায় 150 ছাত্ৰ-ছাত্ৰীসকল আছে আৰু 150 ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ 2জন তাৰে যিজন প্ৰধান শিক্ষক আছে তেখেতে প্ৰায় স্কুলত অনুপস্থিত থাকে আৰু যি এগৰাকী শিক্ষয়িত্ৰীৰ যোগেদি এই 150 ছাত্ৰ-ছাত্ৰীক কেনেধৰণে পাঠদান কৰিছে সেইটো ভাবিবলগীয়া কথা গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু গোলাঘাট জিলাৰ যিজন স্কুল ইন্সপেক্টৰ আছে তেখেতক এই গোটেই বিষয়টো হস্তক্ষেপ কৰি তদন্ত কৰি তাৰ যিজন তাত আৰু 3জন শিক্ষক নিযুক্তি কৰিবৰ কাৰণে আমি অসম চৰকাৰ তথা শিক্ষামন্ত্ৰী আৰু গোলাঘাট জিলাৰ স্কুল ইন্সপেক্টৰক আমি দাবী জনাইছোঁ যাতে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বেয়া নহয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে ব্যৱস্থা ল'বৰ কাৰণে আমি স্কুল ইন্সপেক্টৰ তথা শিক্ষামন্ত্ৰীক আমি দাবী জনাইছোঁ অসম চাহজন ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটি আমি অসমৰ শিক্ষামন্ত্ৰী তথা গোলাঘাট জিলাৰ যিজন ইন্সপেক্টৰ আছে স্কুল ইন্সপেক্টৰ তেখেতক এই গোটেই বিষয়টো হস্তক্ষেপ কৰি এই গোবিন্দপুৰ চাহ বাগিচাৰ যি প্ৰাথমিক বিদ্যালয় আছে তাত শিক্ষকৰ যি পোষ্ট খালী আছে তাত নিযুক্তি দি এই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতটো যাতে গঢ় দিয়াত সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি অসম চাহজন ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যিটো সময়ত চাওক চৰকাৰে যিটো গাইডলাইন আছে গাইডলাইন মতে 30:1 হ'ব লাগে কিন্তু আজি 150 ষ্টুডেণ্ট আছে তাত 150 ছাত্ৰ-ছাত্ৰী থকাৰ পিছত তাত 2জন শিক্ষকে কেনেধৰণে পাঠদান কৰিছে আৰু ইয়াত কিন্তু কোনো কাণ সাৰ নাই স্কুল আমাৰ গোলাঘাট জিলাৰ যিজন স্কুল ইন্সপেক্টৰ গতিকে আমি যিটো 30:1 হ'ব লাগে সেই ব্যৱস্থাটো অতি শীঘ্ৰে গ্ৰহণ কৰিবৰ কাৰণে আমি স্কুল ইন্সপেক্টৰ গোলাঘাট জিলা তেখেতক আমি দাবী জনাইছোঁ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়কো আমি বাগিচা যিসকল স্কুল আছে সেই চাহ বাগিচা স্কুলসমূহতো তেখেতে যাতে তদন্ত কৰি তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম চাহজন ছাত্ৰ সন্থাৰ তৰফৰ দাবী জনাইছোঁ যেটো উচিত শিক্ষা যেটো তেওঁলোকে পাব লাগে ল'ৰা ছোৱালীবিলাকে সেইবিলাক পোৱা নাই আৰু কথা হ'ল মানে কি টিচাৰৰ অভাৱৰ কাৰণে বস্তুটো মানে বহুতখিনি অকণমান মানে অসুবিধাত পৰিছিলে চাগে গতিকে মই মানে এতিয়া বিচাৰোঁ মানে যি হৈ গ'ল বাৰু আমাৰ কিছুমান মানে অজ্ঞানতা থকাৰ কাৰণে আমি কিছুমান কাম কৰিব নোৱাৰিলোঁ কিন্তু এতিয়া আপোনালোকৰ থ্ৰুদি বস্তুটো আমি অকণমান চেষ্টা চলাইছোঁ যে আমাৰ ইয়াত মানে ভাল টিচাৰ আহক শিক্ষা দীক্ষাটো লৈ মানে কোনো ধৰণৰ মানে আপোনাৰ হেৰি নাই ধ্যান নাই গতিকে আমি চবে যোনে পায় আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰাইজেও কয় যে আপোনালোকে এনেকৈ অৱস্থাত আহে সেইটো কৰিব নাপায় আৰু যদি কৰিছে তেতিয়াহ'লে আমাক এনেকৈ শিক্ষা নালাগে তেনেকৈ বুলি কৈছোঁ তাকে এতিয়া আমাৰ কাৰণে বহুত পাজুল কথা হৈ আছে যে বাইদেউতো এতিয়া আপোনাৰ ল'ৰা ছোৱালীকো শিক্ষা দিব পৰা নাই ভালকৈ আৰু তেওঁ চৰকাৰী যাৱতীয় কামবিলাক তেওঁ মানে কৰিব লাগে আৰু তেনেকৈ হোৱা নাই কিন্তু আমাৰ এই ল'ৰা ছোৱালী এনে ধৰি লওক এতিয়া ভাইটিজন আছে আৰু ল'ৰা ছোৱালী কেইটামান যে শিক্ষিত BA পাছ কৰা তেনেকৈ মাতি আমি এদিন দুদিন মানে ক্লাছ তেনেকৈ কৰাওঁ যেনিবা কিন্তু হ'লেও সেই এদিন কৰালেতো নহ'ব গতিকে আমাৰ মানে বিনম্ৰ অনুৰোধ আপোনালোকৰ ওচৰত যে তেওঁলোকক কৈ মেলি আমাৰ ইয়াত এনে 150 ষ্টুডেণ্ট আছে তো 150 হিচাপত আপোনালোকে যিটো উচিত হয় তেওঁলোকে মানে মোৰ হিচাপততো 5জনমান শিক্ষক থাকিলে ভাল কথা কিন্তু তেওঁলোকে যিটো পাৰে যিমান সোনকালে পাৰে দিলে মানে কি আমি বাগানীয়া ল'ৰা আমাৰ ল'ৰা ছোৱালীৰ এনেও আগতো অন্ধকাৰত আছিলোঁ এতিয়াও অন্ধকাৰত থাকিবলৈ বিচৰা নাই
গতিকে যিটো আমাৰ মৌলিক অধিকাৰ সেই হিচাপত তেওঁলোকে মানে পাব লাগে। মই সিমানটো মানে মোৰ এটা আশা, আৰু আমাৰ কমিটিৰ তৰফৰ পৰা আশা সেইটোৱে বিচাৰোঁ না। নুমলীগড়ৰ পৰা অতুল বৰাৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।